তো গাইজ কেনেকুৱা লাগছে কমেণ্ট কৰি জনাব ঘৰটো মালিকটো অলপ পিছত দেখাইছে ধুনীয়াকে হা 5 টকা তো গাইজ শুনিব পাইছে এটা মুগাৰ দাম 5 টকা তো আপোনালোকে ভাবি চাওক কিমানটা মুগা আছে ইয়াতে কিমান টকা পাব সিহঁতে তো আৰু কাৰোবাৰ যদি লাগ হা 20,000 আছে ইয়াতে পাপা ও কি কম আৰু তো গাইজ কাৰোবাৰ যদি লাগে 3, 2, 1, go! হাই হেল্ল' নমস্কাৰ এণ্ড গুড মৰ্ণিং ৰাকেশৰ পৰা পক্ষতে সকলোকে স্বাগতম জনাইছোঁ তো গাইজ আজি বহুত দিনৰ মূৰত মই ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ তো আজি মানে গাঁৱত এঘৰত মানে নতুন ঘৰ ল'ব তো সেইটোকে আজি গৈ আছোঁ তো আজি বহুত দিনৰ মূৰত ভিডিঅ'টো দিম আপোনালোকে জানে তো আমি গাঁৱৰ ল'ৰা ধান কাটি আছিলোঁ ভিডিঅ' দিব পৰা নাই বহুত দিন তো আজি দিম বুলি ভাবিছোঁ টকা চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ আৰু গাইজ মোৰ লগত যাব আজি প্ৰাণজিত ৰাভা তাকো ইনভাইট কৰিছে তো বহুত কেইজন মানুহক মাতিছে তো মই দেখাই যাম ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব গাইজ প্ৰাণজিত হাতৰ নাম মোক পামেই আৰু তাই ওলাইছে ইতিমধ্যে দেখাই গৈ থাকিম ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব তো গাইজ আমি এতিয়া ধুনীয়াকৈ চুকুৱা বনাই আছোঁ ইয়াতে বনাম আমি খিচাৰি এইফালে কেৰাহী ডাঙৰ ডাঙৰ কেৰাহী দুটা ৰাখি দিছোঁ তো এইফালে এটা চুকুৱা আছিলে কিন্তু বাদে নাখায় তো আমি এতিয়া নতুনকৈ খুন্দি আছোঁ ধুনীয়াকৈ তো ধুনীয়াকৈ দেখাই গৈ থাকিম গাইজ চাই থাকক প্ৰাণজিত ভাই বহুত মেহনত কৰি আছে আৰু এইফালে টকৰা ভাই তো গাইজ ফাইনেলি এইটো গেট তো ডেক'ৰেশ্যনটো আমি কৰিছোঁ ইমান বেছি ভাল হোৱা নাই তো আমাৰ আহা অলপ বেছি পলম হৈ গ'ল তো গেটটো ফিটাটো একদম কাটি দি গ'ল তো এইফালে ধুনীয়াকৈ চাকি জ্বলাই থৈ দিছে ফিটা জ্বলাই একদম আৰু এইটোৱে ৰুমটো এইটো ধুনীয়া পূজা পাঠ হৈ আছে গাইজ ৰুমটো অলপ ধুনীয়াকৈ দেখাই দি আছোঁ তো গাইজ কেনেকুৱা লাগছে কমেণ্ট কৰি জনাব ঘৰটো মালিকটোক অলপ পিছত দেখাইছে ধুনীয়াকৈ ৱাও বহুত বেছি ধুনীয়া মজা লাগছে কেনেকুৱা লাগছে গাইজ ঘৰটো কমেণ্ট কৰি জনাব আপোনালোকে মোৰতো বহুত বেছি ভাল লাগছে তো এইফালে আৰু এইফালে আপোনালোকে দেখিব পাইছে আজিকালি প্ৰায় ঘৰ বনালে এনেকুৱা চিষ্টেম বনায়ে তো মানে ইখনে মানে ড্ৰেছিং আৰু মানে হেৰি যিকোনো বস্তু থ'ব পাৰে কি ধুনীয়া মানে পকীৰে বনোৱা যায় আজিকালি তো কাঠেৰে প্ৰায় আজিকালি মানুহ নবনায়ে এনেকুৱা ডাঙৰ ঘৰ বনালে এনেকৈ ধুনীয়াকৈ বনোৱাই হয় এইফালে পূজা পাঠ হৈছে ধুনীয়াকৈ মই আলমাৰীটো আপোনালোকক খুলি দেখাম গাইজ আপোনালোকক আলমাৰীটো নতুন ঘৰটোৰ নতুন আলমাৰী তো গাইজ আজিকালি জানে আপোনালোকে ঘৰ বনালে এনেকৈ মানে একদম হেৰিৰে বনোৱা হয় তো এতিয়া কাঠৰ প্ৰায় নবনায় আজিকালি মানুহ তো এটা খৰচতে হৈ যায় তো মোৰ লগত আছে এতিয়া অৰুণদা মানে ঘৰৰ মালিকজন অৰুণদা কি কবি আমার নতুন ঘর আছে নতুন মুকলি করলো এই পূর্ণিমা বলে ফারাক দিন আজি এই মোৰ ক'বলগীয়া আৰু অলপ বছৰ কম আৰু তো অৰুণদা আজি মানে ঘৰটো যে লৈ মানে ভাল দিন তাৰিখ ঠিক কৰি বুলি লৈছে নেকি ঠিক কৰি দিছে আজি আৰু পূৰ্ণিমা আছে দিনটো আজি ভাল কালি আচ্ছা আচ্ছা তো গাইজ আপোনালোকে গমে পালে পূৰ্ণিমা দিনত মানে ঘৰ মানে নতুন ল'লে মানে ভাল আৰু মানে তো দাদাই মানে সেইটোকে ভাবি মানে ঘৰটো লৈছে আজি তো বহুত বেছি ভাল লাগছে আমাৰো ঘৰটো চাই বিৰাট ভাল লাগছে তো আমাৰ কপালত কি হ'ব এনেকুৱা ডাঙৰ ঘৰ বনাব পাৰিম নে নাই এতিয়া ভাবি আছোঁ গাইজ এটা মানে বনাব পাৰিলে ভাল আছিলে আৰু ইমানখিনি ক্ষমতা নাই দিছিল যে এনেকুৱা ডাঙৰ ঘৰ বনাব তো তথাপি চেষ্টা কৰি চাওঁ আৰু আছে আমাৰ বয়স অনুযায়ী দে কি কম আৰু দেখাই আছে আপোনালোকে ধুনীয়াকৈ ঘৰটো আৰু এইবিলাক ধুনীয়াকৈ গাইজ ধুনীয়াকৈ পূজা পাতল হৈ গ'ল তো এইফালে আছে বাচ্চাবিলাক তো এইবিলাক জেঠা আছে জেঠ ঐ জেঠা
আজি পূজাৰ নেকি স্থা আজি আমাৰ শ্ৰী মাননীয় অৰুণ ৰভাৰ আহ তেওঁ আজি নতুন ঘৰ লৈছে আহ সেইকাৰণে আজি আৰু আমাৰ শেষ প্ৰথমত আমাৰ এটা ইয়াতে ঘৰত আবেদন ল'ব ঘৰৰ বুলি দে ঠিক আছে তো গাইজ পূজা পাতল হৈ আছে ধুনীয়াকে এতিয়া মালিকে ধুনীয়াকে সেৱা জনাইছে যাতে ঘৰটো যাতে ভালে ভালে চলি থাকে ধুনীয়াকে তো ল'ৰাই ইয়াতে আৰু এইফালে মালিকখিনি আছে আৰু তেখেতৰ ছোৱালী তো গাইজ আৰু কি ক'ম তো গাইজ আৰু এইফালে আমাৰ মহিলাসকল ধুনীয়াকে চব্জি কাটি আছে তো খিচাৰীৰ ব্যৱস্থা কৰিছে আমাৰ মালিকে তো আপোনালোকক অলপ দেখাই দিছো এইফালে আমাৰ বৌ এইফালে মাহী বেঙেনা কাটি আছে মাহীয়ে আইটেম কি আছে মাহী মাহী জানিব ক'বা অলপ আইটেম কি আছে আইটেম এই আঞ্জাগিলা কাটি আছো আৰু এনে কি আছে খিচিৰি খুৱাবলৈ আৰু বুট মাহ এইগিলাঙে আৰু আচ্ছা ঘৰ ল'ব নতুন ঘৰ লোৱা সেয়ে আৰু পূজাৰ ফট লৈ দিলো এতিয়া আৰু ভিতৰত যাম আপোনালোকক আৰু দেখাব চেষ্টা কৰিম আমাৰ পূজাৰী এইবিলাক জেঠা কিবা খাওঁতেছে আমাৰ মালিক আৰু মালিকিনী কি কবি কেনেকা লাগছে নতুন ঘৰ লৈ কেনেকা লাগছে এনে ভালে লাগছে ৰ'ব। ভাল লাগছে না আজিৰ দিনটো ভাল বুলি সেইকাৰণে লৈছো আৰু ঘৰটো পূৰ্ণিমা আজি আৰু গৃহ প্ৰৱেশৰ দিনো হয় সেইকাৰণে লৈছো ঠিক আছে তো গাইজ আজি দিনটো বহুত বেছি ভাল তো সেইটোৰ কাৰণে খুৰা আৰু খুৰীহঁতে ধুনীয়াকে এই ঘৰটো মানে আজিৰ দিনটোত লোৱা গৈছে তো গাইজ হ'লে মানে বহুত দিন তো ইহঁতে প্ৰৱেশ কৰা নাই ঘৰটোত তো আজি হাতে লৈছে তো কল এবিধ ফল কল খালে কাটা হাতে সিমান গল তই আমি কল খাই আছো এইফালে আৰু লাগে নেকি সুধি আছে এতিয়াহে বল হ'ব কল খাই আছো ধুনীয়াকে তো গাছ আপোনালোকে দেখিব পাইছে এইফালে আছে মুগা তো মুগা কেনেকে মানে গছৰ পাতত তাহাঁতে ধুনীয়াকে বাঁহ সাজি লৈ আপোনালোকে দেখাই আছো কৈ কোনফালে আছে আপোনালোকে দেখিব পাইছে এনেকে মানে মুগাবিলাকে এনেকে মানে বাঁহ সাজি লৈ ইয়াতে ধুনীয়াকে তো এইফালে আপোনালোকে দেখুৱাম কিমান হাজাৰ হাজাৰ ইয়াতে মুগা আছে তো মুগা বুলি ক'লে প্ৰায় নাজানিব তো যিবিলাকে মুগাৰ হেৰি পিন্ধে কাপোৰ পিন্ধে তো সিহঁতে জানিব এটা পুলৰ দাম কিমান হয় মই মালিকক সুধিম এটা পুলৰ দাম কিমান হয় হা 5 টকা তো গাইজ শুনিব পাইছে এটা মুগাৰ দাম 5 টকা তো আপোনালোকে ভাবি চাওক কিমানটা মুগা আছে ইয়াতে কিমান টকা পাব সিহঁতে তো আৰু কাৰোবাক যদি হা 20,000 আছে ইয়াতে পাপা কি কম আৰু তো গাইজ কাৰোবাক যদি লাগে তো গাইজ কাৰোবাক যদি লাগে তো মোক কণ্টেক্ট কৰিব পাৰা মই ধুনীয়াকে নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিম এটাত বোলে 5 টকাকে লাগে আৰু কিবা কম বেছ হয় না নহয় মই একো নাজানো আছে দেখা পাই আছে ধুনীয়াকে আপোনালোকে জানে মুগাৰ কাপোৰ কিমান দাম এসাঁজ যদি কিনিব যায় কম গোটে 12-13 হাজাৰ টকা বা বেছিও ল'ব পাৰে 25-30 হাজাৰ বুলি কৈ আছে তো আপোনালোকে জানে এইফালে মুগা কাৰোবাক যদি লাগে গাইজ মোক ফোন কৰিব মই ডিছক্ৰিপশ্যনত ধুনীয়াকে নাম্বাৰটো দি দিম গাইজ এতিয়া আমি কেৰাহীত তেল ঢালি দিলো এতিয়া আমি ইয়াতে চব্জিটো বনাম মানে তৰকাৰী বনাম এইফালে আছে মটৰ এইফালে আছে দালি আৰু এইফালে আছে ভাল বস্তুবিলাক প্ৰথমতে তেল ঢালিব লাগিব এইফালে আমাৰ মোবাইল চাই আছে মানে ইহঁতে অন্যান্য মানুহ ইফালে ব্যস্ত হৈ আছে আমাৰ ইফালে পৰমেশ্বৰ ৰাভা নায়ক এইটো আমাৰ ছাৰ
আৰু এইফালে আমাৰ পিহি পায়স বনাই আছে ভাল হ'ব না পিহি এনে পায়সটো ভাল হ'ব লাগব তো গাইজ এতিয়া জলকীয়া দিল তেল দিয়াৰ পিছত পিঁয়াজ দিব লাগে কি নাই তেজপাত নাই তেজপাত নহ'লে কিবা মছলা মছলিকে দিব লাগিব আছে এইফালে কি আছে মছলা জিৰা ৰেডি জলদি দি ফটাফট বা জুই বেছি হৈছে কিন্তু একদম কেৰাহী ওপৰত উঠি গছে জুই বা তামাম টেষ্টি হ'ব গাইছ বহুত টেষ্টি হ'বলৈ গৈ আছে এইফালে হালধি দে হালধি এইফালে পিঁয়াজ দেখোন দিয়াই নাই এই গাইছ আমি দিলো ৰং গুড়া দি দিলো এতিয়া অলপ লৰাই থাকিব লাগিব তো তাৰপিছত আমি এয়া তহঁতে বনাই থাক আমি ইয়াৰ পৰা আহি আছো পাপৰ ভাজি আছো কেনেকা হৈছে খাই আছো চিনেমা চাই আছো মানে টেষ্ট কৰি আছো আমি বঢ়িয়া प्रांजित है कुकमैन पानी निकल गया पूरा पसीना निकल गया इसका ले तो गाइस এতিয়া আমি অন্তিম দুপুৰা এটা আমি খালো আৰু আজি আইটেম দিছে এইবিলাক দেখা এইবিলাক আচাৰ এইবিলাক গাজৰ টমেটোৰ চাটনি বনাইছে আৰু এইবিলাক আছে তৰকাৰী আৰু এইফালে আছে পায়স এইবিলাক আছে খিচাৰি আৰু এইটো পাপৰ এইবিলাক তেনেকৈ খাই আছে দেখাই দি আগত হাত মই তুলি আগত